আপুনি জানেনে অলিম্পিকৰ পতাকাত কোনটো ৰং অনুপস্থিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি বেঙুনীয়া। ন্যাশনাল স্টক এজেন্সি ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি মুম্বাই। নিম্নলিখিত নদীসমূহৰ কোনখন নদীৰ উৎপত্তি হিমালয়ৰ পৰা নহয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি নৰ্মদা। ভাৰতবৰ্ষৰ কেইখন ৰাজ্যই অসমৰ সীমা স্পৰ্শ কৰে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি ৭খন। জয় জোৱান জয় কিষাণৰ শ্লোগান কোনে দিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ লাল বাহাদুৰ শাস্ত্ৰী। কোনজন আহোম ৰজাই চাকা যুগৰ ব্যৱহাৰ আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ দিহিঙীয়া ৰজা। কোনজন আহোম ৰজাৰ দিনত মাজুলীৰ সন্ধি হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ চুকাম্ফা। শিঙৰিগড়ত উঠা প্ৰথম আহোম ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ চুডাংফা। কোনজন আহোম ৰজাৰ দিনত গিলাদাৰি ঘাটৰ সন্ধি হৈছিল? শুদ্ধ উত্তৰ অপশ্যন বি জয়ধ্বজ সিংহ। ঘটকাসুৰক কোনে হত্যা কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন এ নৰকাসুৰ। অসমীয়া সাহিত্যৰ বুৰঞ্জী গ্ৰন্থখনৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মা। অসমৰ ৰাজ্যিক প্ৰতীক শৰাইখনত তলৰ কোনটো ডিজাইন অন্তৰ্ভুক্ত কৰা হৈছে? শুদ্ধ উত্তৰ অপশ্যন ডি এশিঙীয়া গড়ৰ ছবি। তলৰ কোনখন জিলাত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ ডিব্ৰুগড় আৰু তিনিচুকীয়া। অসমৰ কোনজন আহোম স্বৰ্গদেৱে বুৰঞ্জী লিখাৰ প্ৰথা আৰম্ভ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন এ চুকাফা। কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল? শুদ্ধ উত্তৰ অপশ্যন চি 1973 চনত। ছুইডেনৰ ৰাজধানীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি ষ্টকহোম। ইণ্ডোনেছিয়াৰ ৰাজধানী কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি জাকাৰ্টা। চীন দেশৰ ৰাজধানীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি বেইজিং। থাইলেণ্ডৰ ৰাজধানী কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি বেংকক। নেপালৰ ৰাজধানী কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি কাঠমাণ্ডু। মালয়েছিয়াৰ ৰাজধানী কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি কুয়ালালামপুৰ। থ্যাংক ইউ ফর ওয়াচিং।